নমস্কাৰ, মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এই কৰ্চ চিলাইটো দেখুৱাব লৈছোঁ। মই আগৰ ভিডিঅ'ত এযোৰ কাপোৰ দেখুৱাইছিলোঁ। সেইযোৰত আপোনালোকৰ বহুতে কমেণ্ট কৰিছিল, এইযোৰ কাপোৰ বহুতে কমেণ্ট কৰিছিল যে এইটো দেখুৱাব লাগে। সেইকাৰণে আজি মই এইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ অলপমান। এতিয়া প্ৰথমে মই এই ফুলপাহ এনেদৰে আঁকি লৈছোঁ বহীত। এতিয়া কাপোৰখনত তেনেদৰে ইয়াৰ ওপৰত আঁকি দিলোঁ। এতিয়া মই আঁকি ল'লোঁ ফুলপাহ প্ৰথমে। এইকেইপাহ মই কৰি লৈছিলোঁ। এতিয়া মই কেনেদৰে কৰে দেখুৱাম এইটো। চাওকচোন বাৰু কেনেদৰে কৰিছোঁ। আপোনালোকে চাই যাব, চাই গ'লে আপোনালোকে পাৰি যাব। পুৰণ চিলাই হয় এইটো, পুৰণ চিলাইকৈ কৰিব লাগে। একেবাৰে কৰিবলৈ সহজ এইটো, আৰু বহুত সোনকালে হয় কৰি। আপোনালোকে কৰিব পাৰিব। মই এইখনত আপোনালোকক কৰি দেখুৱাইছোঁ ফুল এপাহ। এয়া দেখিছেনে? এনেদৰে চাদৰ মেখেলাতো কৰিব পাৰে, যিকোনো হেৰিয়তে কৰিব পাৰিব আপোনালোকে। মই চাদৰ মেখেলাত কৰিছিলোঁ এপাহ এপাহ ফুল দি। আপোনালোকে যদি আগৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰিব। মোৰ কৰা আছে মোৰ কাপোৰযোৰ। বহুত সোনকালে হয় এই চিলাইটো কৰি। আৰু আপোনালোকে এংকৰ গুলি দিও কৰিব পাৰে বা মিহি ঊলে দিও কৰিব পাৰে, নহ'লে নেচা সূতা পায় সেইবিলাক দিও কৰিব পাৰে। মই এইটো সেয়া নেচা সূতা দি কৰিছোঁ। মই ফটোত দেখুৱাইছিলোঁ প্ৰথমে, সেয়া সূতা দিয়ে কৰিছোঁ। থাম্বনেইলটোত দেখুওৱা আছে, সেয়া সূতা দি কৰিছিলোঁ মই। বুজি পাইছেনে বাৰু? চাওকচোন। মই আপোনালোকক মোৰ চেনেলত এনেদৰে কিবা নতুন নতুন বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ফেব্ৰিকটো দেখুৱাবলৈ আছে। আপোনালোকে বহুতে অনুৰোধ কৰিছিলে সেইটো মই দেখুৱাব আছে, সেইটো দেখুৱাম ইয়াৰ পাছৰ ভিডিঅ'ত। আজি এইটো অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি ভালদৰে চায় তেতিয়াহ'লে এইটো শিকিব পাৰিব। পুৰণকৈ কৰি গ'লেই হ'ল এইটো। ইফালৰ পৰা নি সিফালে সোমোৱাব লাগে আৰু সিফালৰ পৰা ইফালে আনিব লাগে। এই চিলাইটো অতি সহজ কৰিবলৈ। এয়া দেখিছেনে? ইফালৰ পৰা আনি সিফালে সোমোৱাই দিলেই হ'ল। এইপাহ মোৰ প্ৰায় হৈয়ে গৈছে ফুলপাহ। মাজত মই এটা বেলেগ চিলাই দিম, মণি চিলাই নিচিনাকৈ দিম, আৰু এটা মণি খুৱাই দিম মাজত। তাৰ মাজতে আপোনালোকে যিকোনো দিব পাৰে, মুকুতা বা যিকোনো দিব পাৰে। মই এটা মণি খুৱাই দিম ইয়াৰ মাজত। এইপাহ মোৰ ফুলপাহ কমপ্লিট হৈ গ'ল। এতিয়া মাজৰকণ কৰিব লাগিব।
এইটো চাওকচোন কেনেকৈ কৰিছোঁ। বেজীটোৰ আগত এনেকৈ সূতা পকাই দিব লাগে 3-4বাৰমান। এনেদৰে পকাই টানি গাঁঠি এটা খুৱাই দিলেই হৈ যায়। ইমান ভাল হোৱা নাই চিলাইটো দেখিবলৈ, বহুত দিনৰ মূৰত কৰাৰ কাৰণে। যদি আপোনালোকে লাহে ধীৰে কৰে তেতিয়াহ'লে ভাল হ'ব। মই এইটো বহুত দিনৰ মূৰত কৰিছোঁ কাৰণে ভালকৈ কৰিব পৰা নাই। এয়া দেখিছেনে, মণি মণি হৈ গৈছে মাজৰ কেইটা। আপোনালোকে যদি কোনোবাই প্ৰথম চাই আছে মোৰ ভিডিঅ', তেতিয়াহ'লে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু শিকিব পাৰিছেনে নাই তেতিয়াহ'লে কমেণ্টত জনাব। আৰু যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি দিব। এইটো হৈ গ'ল মোৰ ফুলপাহ। এতিয়া মই ইয়াত এটা মণি দি দিম। চাওকচোন মণিটো দি দিলে কেনেকুৱা লাগে। এইটো এতিয়া মোৰ কমপ্লিট হৈ গ'ল। এনেদৰে আপোনালোকে চাদৰ মেখেলা বা যিকোনো টেবুল কাপোৰ বা মানে সকলো ধৰণৰ হেৰিয়তে কৰিব পাৰিব। এইপাহ ফুলপাহ বেলেগ চেভতো আঁকিব পাৰিব। মই এনেদৰে আঁকি দেখুৱালোঁ সহজকৈ আপোনালোকক। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।